প্ৰথমতে মোৰ চেনেললৈ আপোনালোকক ওয়েলকাম কৰিছোঁ। যদি আপোনালোকে দুটা বেডৰুম আৰু এটা লেট্ৰিন বাথৰুম এটা কিচেন বনায় তেতিয়াহ'লে আপোনালোকৰ কিমান টকা খৰচ হ'ব বা একটা ছাদ মাৰি ফিনিশিং কৰিলে কিমান টকা খৰচ হ'ব সেই বিষয়ে কম। আগতে আপোনালোকে চাই লওক ৰূপকেইটা। দরজাখনেদি সোমালে প্রথমে পাব এইটো রুম। এইটো এটা বেডরুম হব। এই বেডরুমটো আছে ইফালে আছে 12 ফুট আৰু ইয়াৰ পৰা এইটো আছে 14 ফুট আৰু এইটো হল আপোনাৰ লেট্ৰিন বাথৰুম। ইয়াত আপোনালোকে কোমৰো দিব পাৰে, ইয়াত কোমৰ দিয়া নাই, চিট দিছে। এইটো হল আপোনাৰ কিচেন রুম। এই কিচেন রুমত আপোনাৰ এটা সাইডত সাজা দিছো। এইটো চুকত আছে আপোনাৰ বেসিন। এইটো হল আপোনাৰ বেসিন। বেসিনৰ ফুটাটো 16.5 বাই 22.5 ৰাখিব লাগে। এইটো গ্যাস চৌকাৰ পাইপৰ ফুটা। এইটো সাজাটো আছে 20 ইঞ্চি বহল। পিছত আপোনালোকে চাব পাৰিব এইটো আৰু এটা বেডৰুম। এইটো বেডৰুমটো ডাঙৰ আছে। এই বেডৰুমটো আপোনাৰ 14 বাই 16 হ'ব আৰু ইফালে অলপ কম কিচেন ঘুমাই গৈছে যে। এতিয়া যদি আমি ক'বলৈ যাওঁ এই বিল্ডিংখনৰ টোটেল কষ্ট আমি আপোনালোকৰ লগত কম। আগতে মই এটা ৰিকুৱেষ্ট কৰিছো, যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লাইক কৰি দিব, তেতিয়াহ'লে মই পৰৱৰ্তী ভিডিঅ'লৈ আহিবলৈ মোৰো ভাল লাগিব। আপোনালোকে অলপ উৎসাহ দিলে মই আৰচিচিৰ বিষয়ে ভিডিঅ' বনাম। এতিয়া মই স্ক্ৰীনত আপোনালোকক যিটো রুম কেইটা দেখুৱাইছো সেই রুম কেইটা যদি আপোনালোকে ছাদ মাৰিবলৈ যায়, ইয়াৰ ছাদটো বেছি ডাঙৰ নহয়, 700 স্কয়াৰ হ'ব। 700 স্কয়াৰ ফুটৰ ছাদ যদি আপোনালোকে মাৰিবলৈ যায় তেতিয়াহ'লে আপোনালোকৰ খৰচ 6 লাখ টকাত আপোনালোকে ৰুমটো ফিনিশিং উলিয়াই দিব পাৰিব। আৰু যদি আপোনালোকে খৰচটো বেছি কৰিব বিচাৰে কৰিব পাৰিব। খৰচটো হল মই আগত ভিডিঅ'টো কৈছো, খৰচটো হল আপোনাৰ ডিজাইনৰ ওপৰত নিৰ্ভৰ কৰে। যদি আপোনালোকে খিৰিকীৰ বিলাক কাঠ বিলাক আপোনাৰ চিহাৰো বা হাল কাঠ দি পেলাই যদি ডিজাইনৰ খিৰিকী কেইটা বনায় তেতিয়াহ'লে খৰচ বেছি হ'বই। ভেন্টিলেশন হয়, পুরা ডিজাইন দি বনায়, আগফালে সাজা দিয়ে, ডিজাইনৰ সাজা দিয়ে, আপুনি পইচা সোমালে বিভিন্ন ধৰণে সোমাব পাৰিব। মই সিম্পলত কৈছো, যদি আপোনালোকে সিম্পলত বনায় তেতিয়াহ'লে 6 লাখ ভিতৰত আপোনালোকে ভিতৰত সোমাব পৰা হৈ যাব। যদি আপোনালোকে কিমান ৰুম বনাব সুধিবলগীয়া থাকে মোৰ কন্টেক্ট নম্বৰত কল কৰি মোক জনাব পাৰে বা মোক কমেন্ট কৰিও জনাব পাৰে। মই পৰৱৰ্তী ভিডিঅ'ত এটাত জনাই দিম আপোনালোকৰ কিমান টকা খৰচা হ'ব, কিমান স্কয়াৰ ফুটত কিমান টকা খৰচা হ'ব। মই ৰুম কেইটা যিকেইটা ৰুম দেখুৱাইছো এইটো বেছি ডাঙৰ ৰুম নহয়, 12 বাই 14, 12 বাই 16 আছে আৰু 12 বাই 16 থাকিলেও আপোনাৰ কিচেনৰ কাৰণে এটা চুকত অলপ ৰুমটো মাৰ খাইছে। আৰু আপোনাৰ যেটো কিচেন আছে কিচেনটো আপোনাৰ 6 ফুট বাই আপোনাৰ 9 ফুট আছে আৰু লেট্ৰিন বাথৰুমটো আপোনাৰ এনেকুৱাই 6 ফুট বাই 9 ফুট আছে। একেবাৰে সৰু সৰু। এতিয়া যদি আপোনালোকে এনেকুৱা বনাবলৈ যায় তেতিয়াহ'লে 6 লাখত সোমাব পাৰিব। এইটো ডিজাইনটো আপোনাৰ নিৰ্ভৰ কৰিব আপোনাৰ ওপৰত, আপোনাৰ নিজে কিমান টকা খৰচা কৰিব, শ্ব কিমান আনিব সেইটোৰ ওপৰত। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰোঁ। জয় আই অসম।